নমস্কাৰ, মোৰ নাম সুবনি মুছমতাৰী সোশ্যাল কিয় চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ বিশেষ মাজত আজি 1 ঘণ্টা আমাৰ প্ৰেক্ষাপট চলিব। প্ৰেক্ষাপটৰ আমাৰ মুখ্য অতিথি হৈছে এই খাৰখোৱা ৰেপাৰ। সি হৈছে বিশ্ব জগতৰ মানে আটাইতকৈ পপুলাৰ ৰেপাৰ। সি জগতত কি গান গোৱা নাই, এনেকুৱা এখন কি গান গোৱা নাই, তাৰ মাজত আমাৰ বিশেষ আলোচনা হ'ব। সি উপস্থিত হ'ব আৰু আপোনালোকে আমাৰ অনলাইনত মানে লগ ইন কৰিব পাৰে। লগ ইনটো হৈছে www.sutumapataitv.com লগ ইন কৰিব পাৰে। আৰু আমাৰ ফোন নম্বৰ আছে, ফোন নম্বৰ সৈতে আমাৰ ৰেপাৰৰ লগত কথা ক'ব পাৰে। ফোন নম্বৰটো হৈছে 9954 আপুনি ৰাতিপুৱা মাৰিলে পাব, গধূলা মাৰিলে পাব। আৰু আমাৰ ইমেইলত মেছেজ কৰিব পাৰে যে ৰেপাৰৰ কেনেকুৱা সমস্যা, কেনেকুৱা গান বনাইছে। আমাৰ ইমেইলটো হৈছে গৰুৰ খুৰা কিয় লেতেৰা @gmail.com আপোনালোকে কৰিব পাৰে। আজি আমাৰ মাজত উপস্থিত হ'বই এতিয়া মানে বিশেষ এজন ৰেপাৰটো হৈছে খাৰখোৱা আহি আছে। সকলে আজি আমাৰ মাজত উপস্থিত হৈছে খাৰখোৱা ৰেপাৰ। এই আহে কি লেভেল দি আছা, সোনকালে চাই আছে কিমান মানুহ আছে। সেই গাজাও খাম, মালো খাম, লাকাত পড়লে মাইলো খাম, সদনা পাতের সেকাকে খাম। কি প্রোগ্রাম ভালকে আরম্ভ হল আচ্ছা নাম আইছো জেং বলে তোর কি হইছে? খুজালি হইছে রাতিলে খুঁজে তাকি নাকি র তার উপায় মই লৈ আইছো র। এই তো লাগে সাথে কি বস্তু দাদু তোর তোমার দাদু হইছে দাদু দাদু লাগা দে, এখনে আরাম পাবি। লাগা দে এই পাবি আর আরাম, এখনে পাবি আরাম। আচ্ছা ধরছে দেখুন, ধরছে এখনে ভাল পাবি। হেৰি আপোনালোকে কি চাই আছে? আপোনাৰ যদি খুজুটিৰ সমস্যা আছে দাদু ৰেপাৰ লগক আপোনাৰ সমস্যা দূৰ কৰক। ঠেন ঠেন দৰ্শকসকলক বিৰতিৰ পিছত আৰু পুনৰ স্বাগতম জনাইছোঁ। সোশ্যাল কিয় চেনেললৈ স্বাগতম জনাইছোঁ পুনৰবাৰ। আজি গমে পাইছে ই ক'ত আহে। এতিয়া মংগল গ্ৰহত চন্দ্ৰত কয় কেইদিনৰ আগতে চন্দ্ৰতো যায় আৰু মংগল গ্ৰহটো পৃথিৱীতো নকয়। এনেকুৱা এখন জাগা নাই যাত সি গান গাই মানে ৰেপাৰ কৰি পেলা নাই। এই পাতাল কৰি কিয় নকৰিছে? পাতাল কৈছো এই ঘৰৰ ওচৰৰ মানুহতে আহে ক'ৰবাত কেনে বাগি আছে। এই ক'ত আছে? মাতি লাগে না কোন মাথা লাগি আছে। চুপ ষ্টপ ইয়ৰ মাউথ। মই এই কথা মই বুজাম। মই কাকো কিয় নকৰো গমাইছা একদম কথা। সোনকালে হেল্ল' লেভেল চা ফোন নকৰিবি, ইমান ডাঙৰ বিখ্যাত ৰেপাৰ আহিছে। ৰাখি যাও ফোন দিন গান গাইছা গান গাইছা মোৰ গান নাই কিমান মানুহ চাই আছে। আমি জানবা লাগিল তো, আমি জানবা লাগিল গান কোৱা নাই। মালিক মই নাই ইয়ালে মালিক ইংৰাজ যদি মই কথা দেখাই নাই ভাঙালে তো তোৰ দুটা চুপ চাপকে থাকো অলপ অকণমান চুপ। দৰ্শকসকলে আমাৰ মাজত এয়া হৈছে বিখ্যাত ৰেপাৰ খাৰখোৱা। আৰু আমাৰ মাজত উপস্থিত হৈছে এইজন মিষ্টাৰ গাভৰু। নমস্কাৰ। ই মানে কোনটা ইণ্ডাষ্ট্ৰি, কোনটো ফিল্ম ইণ্ডাষ্ট্ৰি, কোনটো গান বনা নাই। আৰু এইটো হৈছে এইটো কোনটো সৰু জগতত যায় কোনটো গান গোৱা নাই। এই দুজনৰ মাজত চলিব যে। আৰু আমাৰ ফোন কল যোগে যোগাযোগ কৰিব পাৰে। ফোন কল নাম্বাৰটো দৰ্শকসকলে দিছোঁ 9954 আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু লগ ইনটোতো গমে পায় www.sutumapataitv.com আৰু এবাৰ কৈ দিছোঁ আপোনালোকে লগ ইন কৰিব পাৰে অনলাইন যোগেদি। আৰু আমাৰ মাজত বিশেষ কথা কৰিব কওক ছাৰ, আপুনি মানে কেনেকৈ ৰেপাৰটো মানে কেনেকৈ আহি গ'ল, যে আপোনাৰ মানে আন্তৰিকতা মানে কেনেকৈ যে আপুনি সৰুৰ পৰা ভাবে যে মই ৰেপাৰ হ'ম না, ডক্টৰ হ'ম না, ইঞ্জিনিয়াৰ হ'ম না, ষ্টুডেণ্ট হ'ম? একচুৱেলি মই ক'বলৈ গ'লে মই যেতিয়া ইটিনা আছিলোঁ তেতিয়াৰ পৰাই মই ইটিনা মানে অলপমান দীঘলাকে ওলাই তেতিয়াৰ পৰাই মই আৰম্ভ কৰোঁ। মই ঘৰত কান্দো আবে গানে গৈ মানে মাল্টি টেলেণ্ট। I know this song is E song, scale song. কোনটো আছিল? কোনটো স্কেলৰ কথা কৈ আছ তই? যিটো মোটামুটি তো ধৰি লওক 32 ফুট লম্বা সেইটো কাঠৰ স্কুলটো। ইয়াতে কৈ আছে ৰেপাৰৰ কথা। স্কেলৰ কথা ক'ত আহি পালি? মই সুধি আছো না। স্কেল মানে হ'ল কাঠৰ স্কেল। সেইটো আমিও গম পাওঁ, স্কেল মানে কাঠৰ স্কেল। তেনেহ'লে গানৰ স্কেলটো চঙৰ স্কেল যিটো আছে সেইটো বেলেগ হয়। বুজি নাপোৱা নেকি? আৰে মই নিজে এজন ছিংগাৰ হয়, মই সেইটো গম নাপাম। তুমি যদি ছিংগাৰ হয়, মই চং বনাও। মই তই কিছুই নাজানিস। তই কি জানিস? মই কি নাজানো। তই কি জানিস? মই কি নাজানো। মই কি নাজানো ৰে। তই কি জানিস? মোৰ কি হেৰি নাই, মোৰ দোকান আছে। আৰু আমাৰ মাজত বেছি লাগে।
আপোনাৰ চেনেলটোলৈ আজি আমাৰ মাজত গমে পাইছে বিশেষ অতিথি হৈছে মিষ্টাৰ খাৰখোৱা আৰু মিষ্টাৰ হৈছে গাভৰু ইয়াতে কোৱাচোন তুমি মানে কেনেকুৱা টাইপৰ ৰেপ বনাইছা যে পূজাৰ বিশেষ গান পূজাৰ বিশেষ পূজা হৈছে পূজাটো পূজাই না দুৰ্গা পূজা আই নো দিস দুৰ্গা পূজা এক মিনিট এটা মোৰে বন্ধ হ'ব পাৰে চুপ উচ্চ বৰ্মা আমাৰ দৰ্শকৰ চাই আছে এইটো আমাৰ প্ৰথম কল আহিছে কোনে ফোন কৰিছে আপোনালোকে শুনিব একোনে হেণ্ড ফ্ৰী কৰিছে হেল্ল' কওকচোন স্যার মই মানে মিস্টার খারখোয়া স্যার মানে গানটো বিরাট মোৰ মানে শুনিব মন গৈছে তো মই শুনিব বিচাৰিছো মই মানে ঘুমালে মোৰ ঘুম নাহে লেট্ৰিনত পায়খানা কৰিব গ'লে মোৰ পায়খানা ক্লিয়াৰ নহয় স্যাৰৰ গানটো মই বিৰাট শুনিব মন গৈছে মানে কোনটো গান কওকচোন আৰু আপুনি অনুগ্ৰহ কৰি আপোনাৰ নামটো আৰু আপুনি কোন জাগাৰ পৰা কল কৰিছে এইটো ক'ব নেকি স্যাৰ মোৰ গাঁও হ'ল খেৰবাৰী গাঁও আৰু মোৰ নামটো হ'ল তাৰ দৰ্শকৰ মাজত গানটো গোৱাই গানটো আমাৰ গান্ধীবনৰ যিটো গানৰ অকমান গুণগুণাই দিছো দেই এইবাৰ আমি পূজা চাবা যামকে কেকেৰা মেকেৰা জেলাপি আমি ভাজা হ'ব খামকে আইচক্ৰীম যদি থাকে তাতে জিবা চিল্কি খামকে ভাল লাগিছে না এই স্যাৰ একদম ভাল লাগিছে আৰু মানে মই আজি ৰাতি মানে বিৰাট ভালকে ঘুমাইছো স্যাৰ গানটো মোটামুটি ক্লিয়াৰ হৈ গৈছে অকমান বাকী আছে তাৰ কাৰণে মানে দিম নেটটো দিম নেটত আৰু ছাৰ আপোনালোকে যে কেছেট বিলাক আনিছে এইটো কেছেট বিলাক মানে পাৰে দৰ্শকসকলে আমাৰ মাজৰ পৰা কেছেটবোৰ লৈ যাব পাৰে কাৰণ এইটো আমেৰিকাত চলিছে USA মানে USA ক'লেতো বৰ্তমান বুজে পায় ন তেনেহ'লে আপোনাৰ আজি ভালকে ঘুমাইব মই গম পাইছো ঘুমাইব হেল্ল' কওকচোন স্যাৰ মই মানে গাৰ্লফ্ৰেণ্ডৰ ফোন আহিছে তো মই আকৌ বাই হ'ব সেইটো সমস্যা আমাৰ মাজত নহয় কলটো কৰাৰ কাৰণে ধন্যবাদ আৰু চাই থাকক আমাৰ চেনেলটো চ'চিয়েল মিডিয়াৰ কাৰণে ৰাখিছোঁ আৰু আমাৰ মাজত কল আহি আছে আৰু গুড নাইট গুড মৰ্ণিং এডভান্স ৰাখি দিয়ক ফোনটো ডিছকানেক্ট কৰি দিয়ক এতিয়া হৈছে তোমাৰ গানটো বহুত চুপাৰ হিট হ'ল তাৰপিছত এই মিষ্টাৰ গাভৰু গম পাইছা ইয়াতে কোনো বিতৰ্কিত সৃষ্টি নাই এইটো আমাৰ লাইভ দৰ্শকসকলে লাইভ টেলিকাষ্ট চাই আছে সিহঁতেতো ডিছকাছ কৰিব নাই তুমি যে এই ষ্টপ মোৰ মোবাইলটোহে অনা নাই এই ইয়াতে মই এই কৰিলা তহঁতে তুমি যে কৰে যে এনেকুৱা গান তুমি কি গান বনাইছা কচোন গান মোৰ বহুত আছে এই পৰদেশী কাৰ দেশত কাই যোৱা নাই এইবিলাক গান মই বনাইছো তাৰপিছত আৰু বহুত কিবা কিবি আছে আখে ভৰি ভৰি और सजना तेरे प्यार में ইলাটা ভাবি ক'বা আচ্ছা ভাবিয়া নহয় লেখা নাই এইবিলাক গান মই লেখা গান মই গোৱাং তো গোৱা আগিছা যদি ধুবাই লাগবো নাচিলেও নহ'ব বন্ধু নাপালাই মই এটা কথা কওঁ বিতৰ্কিত সৃষ্টি নকৰো দৰ্শকসকলে চাই আছে তোমালোকে মানে জাষ্ট মানে ফ্ৰেণ্ড হিচাপে কথা কোৱা বিতৰ্কিত সৃষ্টি মই গম পাইছোঁ তুমি বিখ্যাত নকৰা তুমি এজন ৰাইটাৰ হিচাপে মানে ছিংগাৰ কওকচোন বাকী এনে একো নাই মই বহুত গান লিখিছো গানবিলাক মই লিখি ছিংগাৰক দি দিওঁ ছিংগাৰহঁতে মোৰ ষ্টুডিঅ' আছে নিজৰ ষ্টুডিঅ'ত গানবিলাক গায় তাৰ পৰা মানে কেছেট চিষ্টেমৰ এটা হেৰি কৰোঁ আছে মোৰ তাতে বহুত কেছেট আছে ময়ো লৈ আহিব পাৰিলোঁ তুমি নিচিনা কৈ ছাৰ লেকচাৰ মোৰ আকৌ নেট দে ছাৰ নাই নেট দি ছাৰ আপোনাৰ মানে দেখা পাইছোঁ ইউটিউবৰ আপোনাৰ যেতিয়া কি কয় গানটো কি হাগিছা যদি ধুবই লাগিব ছাৰ ইউটিউবত যদি আমাৰ 1.5 মিলিয়ন ভিউজ হৈ গৈছে যদি গান কা আৰু পূজাৰ গানটোৰ মানে বিশেষ মানে আয়োজন চলি আছে দিম দুৰ্গা পূজা আহিব মোটামুটি আৰু 2-3 দিন আছে না তাৰ আগতে দি দিম ছাৰ দৰ্শকসকলে বহুত দৰ্শকে চাই আছে লাইভ টেলিকাষ্ট ছাৰ আৰু এটা মানে গান তোমাৰ মানে যদিও তুমি মানে যিকোনো প্ৰথম এনেকুৱা এটা ৰেপ কৰিছিলা প্ৰথম মানে আমি মানে এটা গান ভাবিছিলোঁ মোটামুটি মোৰ বন্ধু আছিল লগত 2-3জন মান এটা গান মানে আমাৰ সেইখন পইচা নাছিল না পইচাৰ অভাৱত আমাৰ মানে কোনো দুৰ্বল সমাজৰ পৰা উঠি হয় মানে এখন মানে আমাৰ বন্ধু আছিল মোটামুটি কেইজনমান আমি এটা গান হেৰি কৰিছিলোঁ গুণগুণাই দিওঁ তোক দেখিছিল মই মদের ঘাটি তোক দেখা পায়া মরম বাড়ি মদের বাটি তুই যে চাইছিলি মোকে মই যে চাইছিলং তোকে ফিরিয়া ফিরিয়া চাইছিলি মোকে ও ফিরিয়া ফিরিয়া চাইছিলি মোকে গানটো হৈছে বিশেষ মোৰ মানে অন্ত চুই গৈছে একদম বিশেষ ইয়াতে আপোনালোকক মই বহুত তৰ্ক কৰিলোঁ বিতৰ্ক কৰিলোঁ এই গানটো মোৰ ষ্টুডিঅ'ত গোৱালে আপোনাক ভাল পাম নেকি তোমাৰ ষ্টুডিঅ'টোৰ নাম কি আছে মোৰ ষ্টুডিঅ'টোৰ নাম হৈছে চেংখোৱা ষ্টুডিঅ'
বেংকতো ষ্টুডিঅ' নহয় ইয়াৰে কিন্তু বেংকৰ ষ্টুডিঅ' পাৰ্চনেলি আছে ইয়াতে আছে যদিও মটো অলপমান ষ্টেণ্ডাৰ্ড হয় তাতে আহি আপুনি মোৰতা ভিকাৰী কথা তেনেকে নকবি তোমালোকক কৈছো লাইভ টেলিকাষ্ট হৈছে দৰ্শকসকলে চাই আছে সৃষ্টি নকৰিব সৃষ্টি মানে তাই কি মুখি তোমালোকে এতিয়া বিতৰ্ক সৃষ্টি কৰিলে আমি এডভাৰটাইজ লগাবলৈ বাধ্য হ'ম তোমালোকে ভালকে কথা কোৱা বহুত দৰ্শক চাই আছে আৰু আমাৰ চেনেলটো বহুত ডিআৰপিটো বহুত ওপৰলৈকে আছে গম পাইছো তাৰ কাৰণটো তই চিধা চিধিকৈ গানটা গোৱাবি নে নগোৱা তোৰতে ষ্টুডিঅ' ফেমাছ কৰি দিব লাগে মই গোৱাম ফেমাছ কৰিব নালাগে ফেমাছ হৈ আছে আজিলৈকে হেৰি হোৱা নাই এই গানটা ৰেকৰ্ড কৰা নাই মই ষ্টুডিঅ'ত গোৱা নাই তোৰ ষ্টুডিঅ'ত গাব লাগে মই যাম হ'ব তেনেহ'লে আপুনি আহিব গানটো গাবলৈ মই যাম মই কাৰণ গানে গাওঁ আৰু মানে পূজাত বিশেষ আপোনাৰ কোনোবা ষ্টুডিঅ'ত কিমান টকাকে লয় মানে কিমান মানে কেনেকুৱা হিচাপত মানে দৰ্শকসকলে কৈ দিব আৰু ফোন নম্বৰটো কৈ দিব তোমাক মোৰ ফোন নম্বৰ হৈছে 111213 শেষত 4টা 0 এইটো হৈছে তোমাৰ ডাইৰেক্ট ফোন নম্বৰ না তোমাৰ পিএ নাই পিএ নহয় মই ডাইৰেক্ট ফোন নম্বৰটো দিলো কাৰণ পিএ হয়তো পইচা খাব পাৰে দৰ্শকসকলে চাই লওক এইটো আমাৰ টিভি শ্ব'ৰ লাইভ টেলিকাষ্ট দিয়া হৈছে ফোন নম্বৰটো নোট কৰি ল'ব যিকোনো ফাংচন হওক যিকোনো পূজাত হয় সিহঁতে মানে একচুৱেলি বাথৰুম ছিংগাৰৰ পৰা ষ্টাৰ্ট হৈছে মানে বাথৰুমত গান গাই প্ৰথম চুপাৰি লৈছে আৰু মই কতো মানে কাকো হেলা নকৰো যাই য'তে মাতে তাতে যাওঁ কাৰণ মোৰ লেভেল বেছিকে নাই দৰ্শকসকলে চাই আছে আজি আমাৰ অনুষ্ঠান ইয়াতে মানে সামৰিবলৈ মানে ওলাইছে আৰু নেক্সট দিন আৰু যি আমাৰ মাজত দুজন বিশেষ অতিথি আহিছে আৰু নেক্সট টাইম আৰু বিশেষ আহিব আৰু আপোনালোকে চুৰানিকা কান্দে চেনেলটো চাই থাকিব আৰু দৰ্শকসকলে আশা কৰোঁ যে ভালকৈ মৰম দিব মিষ্টাৰ কাপুৰ এতিয়া আমাৰ চেনেলটো সামৰিব আৰু নাই হয় আপুনি তেনেহ'লে আহি যাব যাম মোৰ ফোন নম্বৰটো লিখি লওক কওকচোন 9470 তাৰপিছত 7019 ঠিক আছে নম্বৰটো আপোনাৰ নামটো মিষ্টাৰ কাপুৰ দৰ্শকসকলে ইয়াতে আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ নমস্কাৰ জয় অসম বাই বাই